নমস্কাৰ বন্ধু বান্ধৱীসকল আৰু গাহৰি পালকসকল। মই প্ৰথমে মোৰ নিজৰ ফাৰ্মখন দেখাবলৈ এটা ভিডিঅ' বনাইছোঁ। তো মই নিজা ষ্টাইলত বনাইছোঁ, এনেকৈ বনাইছোঁ। আপোনালোকে চাই ল'ব। এয়া সৰু সৰু 4টা ৰুম বনাই থৈছোঁ। এইকেইটা দৈৰ্ঘ্য আছে 9x8। এইটো মই বৰ ৰাখিছোঁ, ইয়কশ্বায়াৰ বৰ। আৰু খানা দিবৰ বাবে এনেকৈ এটা চেম্বাৰ বনাই দিছোঁ সৰুকৈ, এটা পানী এটা দাম দিয়া হয়। ইয়াত আছে এজনী লোকেল, বৰ্তমানে এজনী পচ দিয়াই থৈছোঁ, এবাৰ পোৱালি দি গ'ল। ইয়াতো এনেকৈ বনাই দিছোঁ। আৰু এইফালে বিন্ধাটো দেখিছে নিশ্চয়, এই বিন্ধাটোৰ পানী যাবৰ বাবে চাফা কৰিলে যাতে এইফালে পায়খানাখিনি এইফালে যায়। তো এইজনী আছে ইয়কশ্বায়াৰ, আৰু এইটো পোৱালি দিয়াৰ বাবে এটা ৰুম আহল বহলকৈ বনাই থৈছোঁ। আৰু এইটো পোৱালি ৰাখিবৰ বাবে সৰুকৈ এটা ৰুম বনাই দিছোঁ এই কিনাৰত চুকত। তাৰপৰা ইয়াতো আছে, ইয়াত 3জনী আছে, 2জনী অলপ সৰু সৰু হৈ আছে। ইয়কশ্বায়াৰ চব, আকৌ এই কোলাজনীহে লোকেল হয়। এইটো পোৱালিৰ কাৰণে এটা ৰুম বনাইছোঁ। বিন্ধা এটাই দিয়া হ'লে আৰু এটা দিব লাগে, এটা বিন্ধা কৰি দিম। পোৱালি এবাৰ দি আছোঁ, আৰু লাইটৰ ব্যৱস্থা কৰি দিব লাগিব। 200 ৱাটৰ ইয়াত বাল্ব এটা দিলে ভাল হয়, পোৱালিকেইটা অলপ তাপ পাব। পানী যোৱা নলা। তো এইকেইটা দিনে দুবাৰকৈ আপোনালোকে চফা কৰিব, গঁৰালটো নিশ্চয় পৰিষ্কাৰ হৈ থাকিব। এনেকৈ নলা বনাই দিছোঁ চাইডে, ড্ৰেইন এটা পকা কৰি এইফালে এনেকৈ বনাই দিছোঁ। এনেকৈ সুন্দৰকৈ যায়, গৈ পিনে ইয়াত এটা গাঁত খান্দি দিছোঁ, আপোনালোকে চাই ল'ব। মই দেখাম আৰু পিছত। এজনী জুলাই 8 তাৰিখমান দিব পোৱালি। আৰু খানা দিনৰ কাৰণে বস্তা চাইডত দি দিছিলোঁ। আৰু ইয়াত নেট তৰি দিছোঁ, লাইটো লগাই দিছোঁ। আপোনালোকে চেনিটাইজাৰ ইউজ কৰি থাকিব গাহৰি গঁৰালত, যিহেতু গাহৰি বেমাৰ। তাৰপৰা পটাছ সপ্তাহত 2বাৰ মাৰিব। তাৰপিছত আপুনি আৰু ব্লিচিং পাউডাৰ মাৰিব। আৰু ড্ৰেইনবিলাক এনেকৈ বনাই দিছোঁ চব। এইটো এটা ড্ৰেইন, এনেকৈ দুফালে 2টা ড্ৰেইন বনাই দিছোঁ, সুন্দৰকৈ এনেকৈ বনাই দিছোঁ। যিহেতু কাষতে পৰিলে এই ৱালখন সানিব, সেইটো এটা গাঁত বনাই দিছোঁ ইয়াত যিখিনি কৰিবৰ কাৰণে। আৰু ইয়াত কচু দি দিছোঁ, গাহৰিকে খুৱাবলৈ হ'ব। তো ইমানেই আছিলে মোৰ গাহৰি গঁৰালটো। কেনে পালে জনাব, যদি ভাল পালে। আৰু নাম এটা দি দিছোঁ এনেই, মিণ্টু পিক ফাৰ্ম বুলি। 2021 চনত বনাইছিলোঁ, 2021টো লিখি দিছোঁ। আৰু যদি ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। মোৰ চেনেলটো যিহেতু নতুন, ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।